পৰা আপোনালোকৰ আৰু ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব তো ছাবস্ক্ৰাইবটো কৰি থৈ যাব তেনেহ'লে আপোনালোকে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব তই ইয়াতে বহি থাক আৰু তই ইয়াৰ পৰা উঠি কিনে ক'তো নাযাবি আৰু তই চাই থাকিবি হে ই ক'ৰবাত যায় নেকি শুন আমি যেতিয়া কিডনেপ কৰা বুলি তহঁতৰ ঘৰৰ মানুহে গম পাব তেতিয়া আমাক পইচা দিব আৰু তেতিয়া আমি পইচাখিনি তিনিটাই ভগাই ল'ম আৰু তোৰতো দেউতাৰে বহুত পইচা আছে মোৰ দেউতাৰ পইচা আছে বুলি কিনে এতিয়া তহঁতক পইচাখিনি দিব নেকি হা বেলতমূৰীয়া মোৰ দেউতাৰ পইচাখিনি আকৌ তহঁতকে দিব শুন আমি যেতিয়া পইচাখিনি পাম তেতিয়া আমি তিনিটাই ভগাই ল'ম আৰু আমি এই তিনিটাই পইচাখিনি ৰোল খাম চিকেন পকৰা খাম আৰু যদি কোনোবাই কিবা খোৱা তেতিয়াহ'লে মই তহঁতক চব খুৱাম আৰু আমি এই কামটো যি কৰি আছোঁ ইয়াক যি আমি কিডনেপ কৰিছোঁ সেইটো যাতে ঘৰৰ মানুহে বুজি নাপায় আৰু যদিহে ঘৰৰ মানুহ গম পায় আৰু বুজি পায় তে আমি কিডনেপ কৰা বুলি তেতিয়া আমাৰ একদম লোকচান হৈ যাব শুন আমি যেতিয়া কিডনেপটো কৰা বুলি এহেঁতৰ ঘৰৰ মানুহ গম নাপায় তেতিয়া আমাক নাই বোলো আমাক 50,000 মান টকা দিব और बस तुम्हें कैश करेंगे ভাই পইচা হ'ব ঐ মোৰ দেউতাহে পইচা গোটাইছে তহঁতক কিয় দিম আকৌ মোৰ দেউতাৰ পইচাকেইটা হা তহঁতে মোৰ দেউতাৰ পইচাকেইটা খাব খুজিছা নেকি হা নিজে ইনকাম কৰি খাব নোৱাৰা মোৰ দেউতাহে গোটাইছে পইচাকেইটা নাই মই তহঁতক এটাহে কথা কৈছোঁ মোৰ তোৰ দেউতাৰে পইচাকেইটা উতলা বুলি কিনে তই কি আমাক দিব নোৱাৰা নেকি আমিহে কৈছোঁ আমি তিনিটাই কিডনেপ কৰিম বুলি কিনে আমি তিনিটাই তোকেতো কিডনেপ কৰিম আৰু আমি তিনিটাই পইচাখিনি ভগাই ল'ম একেলগে আমি ভগাই লোৱা পইচাখিনি যাতে আমি তিনিটাই ৰোল খাব পাৰোঁ চিকেন পকৰা খাব পাৰোঁ গম পাইছেনে যৌ তোক আজি গোটা মাৰি দিম মোৰ দেউতাই পইচাখিনিহে ইনকাম কৰিছে তোৰ দেউতাৰে পইচা ইনকাম কৰা নাই নহয় তোৰ দেউতাৰে ৰহে ভাই ৰ কি কৰি আছা তই মানে লাগু কিয় কৰি থাকা তই মোৰ দেউতাই মুকেশ কাই পইচাকেইটা ইনকাম কৰিছে ইয়াৰ দেউতাকে ইনকাম কৰা নাই নহয় আৰু তোৰ দেউতাৰে পইচাকেইটা ইনকাম কৰা পইচাকেইটা মোক দি ৰহে মুকেশ কাই তই কি বকি থাকা ৰহে মুকেশ কাই তোৰ দেউতাৰে যদি পইচাকেইটা ইনকাম কৰিছে তেতিয়াহ'লে মোক দি না তোৰ দেউতাৰে পইচা ইনকাম কৰা আৰু আমি ভাবছিলোঁ গোটাইকেইটাই শ্বিলঙত যাম বুলি কিনে মুকেশ কাই নহয় ভাই আমি শুনচোন আমি গোটাইকেইটাই শ্বিলঙত যাম বুলি ভাবছিলোঁ 50,000 টকা নাই বোলোতো আমি 30,000 টকা এটা দি খাই বৈ কিনে আমি আহিব পাৰিলোঁ শ্বিলঙত তত মাথা নোহোৱা তই কি বুলি ভাবছা হা তই মোক চৰ মাৰলি মুকেশ কাই তোকো মাৰিব লাগে নেকি বেলতমূৰীয়া তোকো মাৰিব লাগে নে তই এবাৰ যাবি হা অলপ পইচাৰ কাৰণে কাজিয়া লাগব আহিছে তহঁতে হা তহঁতৰ পইচাৰ কাৰণে কাজিয়া লাগা আজি তই মোক মুকেশ কাই মাৰলি তই হা পইচা নাগে মোক পইচা নাগে